হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ নিউ ব্লগ। গুড মৰ্ণিং ক'বলগীয়া আজি চাওকচোন, ৰাতিপুৱা ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে নহয়, একদম বহুত দিনৰ মূৰত দেখা নিচিনা লাগি গৈছে। আৰু মই এনেই গৰিয়াৰ লগত খেলি আছোঁ, তাৰ লগত মানে কথা পাতি বহুত ভাল লাগে। তাৰ লগত যদি কিবা কথা পাতি থাকে মিচিকে হাঁহি থাকে। আৰু বা আহিছিলে, আমি দুজনী ইয়াতে আছোঁ কাৰণে তাই ঔটেঙা এটা লৈ আহিলে, কাৰণ টেঙা বস্তুটো অকলে খাই ভাল নালাগে, বহুত লগতে ভাল লাগে। সেইকাৰণে তাই আহি কুটিলে আৰু আমি ৰখি আছোঁ তাই কুটি কেতিয়া হ'ব চাই ফুৰি। তাই কুটি আছে, আমি এনেই ৰখি আছোঁ। আৰু তাৰপাছত ভণ্টি গ'ল কলপাত কাটিবৰ কাৰণে, তাই কলপাত কাটি আনি মেলি দিলে আৰু এও কুটিও হৈ গ'ল যিহেতু। তাৰপিছত তাই ধুমাধুম ভগাই দিছে, সকলোকে খাই কৰি লৈ আৰু দুপৰীয়া ভাত তৃপ্তিৰে খাই লৈ এনেই এবাৰ ওলাই গ'লোঁ আবেলি। ওলাই আহি লৈ পৰিৱেশটো ইমান ধুনীয়া লাগে নহয় আবেলি টাইমত। তাৰপাছত ওলাই আহিলোঁ, ইয়াত টিকলিৰ লগত এনেই অলপ খেলিলোঁ। তাই কথা কৈ থাকিলে, চাওকচোন কি মজাকৈ হাঁহি মাৰি থাকে। কাৰণ বৰষুণো ধৰি আহিছে, আকৌ ঘৰলৈ যাব হ'ব, কাৰণ আজি যামগৈ। আৰু চাওক, বৰষুণ দিলে, বৰষুণ এৰোঁতেই ধুমাধুম ওলাই মেলি লৈ গুচি আহিলোঁ আমি।